এই ধৰণৰ ষ্টেটাছ ভিডিঅ' বনাবলৈ আপোনালোকে প্ৰথমতে আপোনালোকৰ কাইনমাষ্টাৰ অ'পেন কৰিব তাৰপিছত তাত 9:16 ৰেচো চিলেক্ট কৰিব এবাৰ আপোনালোকে প্ৰথমতে মিডিয়া অপশ্যনত যাব তাৰপিছত ইয়াত আপোনালোকে প্ৰথমতে ফটোখন এড কৰি ল'ব আপোনাৰ যিখন ফটোত আপোনালোকে ভিডিঅ'টো বনাব বিচাৰে তাৰপিছত এই ফটোখনৰ স্ক্ৰীনটো ফুল স্ক্ৰীন কৰি ল'ব এই ফটোখন এই ধৰণে তাৰপিছত ফটোখন যিটো লেন্থ আছে এই লেন্থটো আপোনালোকে দীঘলীয়া কৰি ল'ব যদি আপোনালোকে 15 ছেকেণ্ডৰ ভিডিঅ' বনাব বিচাৰে তেতিয়াহ'লে 15 ছেকেণ্ড কৰিব তাৰপিছত এফেক্টত গৈ পেলাই ব্লাৰ এফেক্টটো আপোনালোকে চিলেক্ট কৰিব বেছিক এফেক্ট অপশ্যনত গৈ পেলাই তাৰপিছত ব্লাৰ এফেক্টটো আপোনালোকে ফুল স্ক্ৰীন কৰি ল'ব এই ধৰণে ফুল স্ক্ৰীন কৰি লোৱা হোৱাৰ পিছত আপোনালোকে ব্লাৰ এফেক্টৰ ছেটিংছত যাব ছেটিংছত গৈ পেলাই ব্লাৰ এফেক্টটোৰ যিটো ব্লাৰ এফেক্ট আছে এইটো আপোনালোকে ফুল স্ক্ৰীন কৰি দিব ফুল স্ক্ৰীন কৰি দিয়া হোৱাৰ পিছত আপোনালোকে ইয়াৰ লেন্থটো দীঘলীয়া কৰি দিব তাৰপিছত লেয়াৰত গৈ পেলাই মিডিয়াত যাব প্ৰথমতে আপোনালোকে এই ফটোখনৰ এটা ডুপ্লিকেট লৈ ল'ব ডুপ্লিকেট লৈ লোৱাৰ পিছত এই ফটোখন আপোনালোকে ক্ৰপ কৰিব লাগিব ক্ৰপিং অপশ্যনত যাব আপোনালোকে গৈ পেলাই ঠিক এই ধৰণে আপোনালোকে এই ফটোখনৰ প্ৰথমতে ক্ৰপ কৰি ল'ব ক্ৰপ কৰি লোৱা হোৱাৰ পিছত আপোনালোকে লেয়াৰত গৈ পেলাই মিডিয়াত যাব তাৰপিছত ইয়াত এটা মোবাইল PNG মই দিম আপোনালোকে মোবাইল PNGটো এড কৰাব তাৰপিছত স্ক্ৰীনখনৰ সৈতে আপোনালোকে মোবাইল PNGটো কিমান ডাঙৰ হ'লে ভাল হয় আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী এড কৰাব তাৰপিছত ফটোখনত ক্লিক কৰিব আপোনালোকে যিখন ফটো এইমাত্ৰ ক্ৰপ কৰিছিলোঁ আমি সেই ফটোখনত ক্লিক কৰি পেলাই আপোনালোকে ফটোখনৰ ডাঙৰ কৰি ল'ব এবাৰ আপোনালোকে চাব ফটোখন মেটচ খাইছে নে নাই আপোনালোকৰ মোবাইল PNGটোৰ লগত যদি সাইডেদি অলপ বৰ্ডাৰটো অলপ পাৰ হৈ গৈছে ফটোখন তেতিয়া আকৌ ক্ৰপিং অপশ্যনত যাব গৈ পেলাই এই ধৰণে আপোনালোকে মিলাই ল'ব মিলাই লৈ পেলাই এইখন ফটোখন আৰু অলপ মই ডাঙৰ কৰি দিছোঁ মিলিছেনে চাইছোঁ ওকে তাৰপিছত আকৌ ক্ৰপিং অপশ্যনত যাব গৈ পেলাই এইটো অন কৰিব অপশ্যনটো তাৰপিছত 2 নম্বৰ যিটো শেপ আছে সেইটো আপোনালোকে টিক কৰিব টিক কৰি উঠি কিনে চাব মিল খাইছে নে নাই এতিয়া দেখিবলৈ পাইছে ফটোখন ধুনীয়াকৈ যিটো মোবাইল PNG আছে মোবাইল PNGটোৰ লগত মিল খাইছে তাৰপিছত আপোনালোকে কি কৰিব মোবাইল PNGটো ব্ৰিং টু ফন্ট কৰিব ব্ৰিং টু ফন্ট কৰি পেলাই মোবাইল PNG যিটো লেন্থ আছে আপোনালোকে এই লেন্থটো দীঘলীয়া কৰি দিব দীঘলীয়া কৰি দিয়া হোৱাৰ পিছত এবাৰ আপোনালোকে আকৌ লেয়াৰত যাব তাৰপিছত মিডিয়াত যাব মিডিয়াত গৈ পেলাই আপোনালোকে এবাৰ এই যিটো সোশ্যাল মিডিয়াৰ যিটো PNG আছে PNGটো এড কৰিব ইয়াত এই ধৰণে সোশ্যাল মিডিয়া যিটো PNG আছে এইটো এড কৰা হোৱাৰ পিছত ইয়াৰ টাইম লাইনত গৈ পেলাই ইয়াৰ লেন্থটো আপোনালোকে ভিডিঅ'টো সমানে কৰি দিব এইখিনি হৈ যোৱাৰ পিছত আকৌ আপোনালোকে লেয়াৰত যাব লেয়াৰত গৈ পেলাই মিডিয়াত যাব তাৰপিছত এই যিটো লাইট আছে লাইটৰ যিটো ইমেজ আছে এই ইমেজটো এড কৰিব তাৰপিছত ব্লেন্ডিং অপশ্যনত স্ক্ৰীনত যাব গৈ পেলাই এই লাইটটো আপোনালোকে একদম লেফ্ট সাইডৰ কোণাৰ ফালে লৈ যাব কোণাৰ ফালে লৈ গৈ পেলাই ইয়াৰ যিটো এই যিটো লাইট আছে লাইটটো আপোনালোকে অলপ ডাঙৰ কৰি দিব ডাঙৰ কৰি পেলাই ইয়াৰ ডুপ্লিকেট এটা লৈ ল'ব ডুপ্লিকেট লৈ পেলাই যিটো সেকেন্ড লেয়াৰ আছে লাইটৰ এই লাইটটো আপোনালোকে তলৰ ফালে লেফ্ট সাইডে একদম তলৰ ফালে এড কৰাব এড কৰোৱা হোৱাৰ পিছত আপোনালোকে দুটা লেয়াৰৰে লেন্থ দুটা ভিডিঅ'টোৰ সমান অৰ্থাৎ 15 ছেকেণ্ড এই ধৰণে কৰাই দিব ঠিক এই ধৰণে আপোনালোকে ধুনীয়াকৈ চাই লওক চাই লৈ পেলাই এনেকুৱাকৈ আপোনালোকৰ নিজৰ ফটো দি বনাব পাৰিব এইখিনি হৈ যোৱাৰ পিছত এবাৰ আপোনালোকে কি কৰিব আকৌ লেয়াৰত গৈ পেলাই মিডিয়াত যাব তাৰপিছত এবাৰ আপোনালোকে এই যিটো গ্ৰীণ স্ক্ৰীন ভিডিঅ' আছে এই গ্ৰীণ স্ক্ৰীন ভিডিঅ'টো আপোনালোকে এড কৰাব আৰু গ্ৰীণ স্ক্ৰীন ভিডিঅ'টো আৰম্ভণিতে ইন্ট্ৰ টাইপ আছে সেইখিনি আপোনালোকে কাট কৰিব ইয়াত লৈ যাব তাৰপিছত কেচি অপশ্যনত ক্লিক কৰিব কেচিখনত গৈ পেলাই 1 নম্বৰ অপশ্যনটো ক্লিক কৰিব লেফ্ট সাইডৰটো অৰ্থাৎ লেফ্ট সাইডৰখিনি আপোনালোকে কাট কৰি দিব কাট কৰি পেলাই এই ধৰণে আপোনালোকে মিলাই ল'ব ভিডিঅ'টো মিলাই লৈ পেলাই ইয়াৰ ক্ৰমা কিটো অপেন কৰিব এই ধৰণে ক্ৰমা কি অন কৰাৰ পিছত আপোনালোকে ভিডিঅ'টোৰ একদম তলৰ ফালে এই ধৰণে এড কৰি দিব তাৰপিছত আকৌ লেয়াৰত যাব তাৰপিছত মিডিয়াত গৈ পেলাই এই ধৰণে আপোনালোকে এই লিৰিক্স ভিডিঅ'টো এড কৰিব তাৰপিছত ব্লেন্ডিঙত যাব স্ক্ৰীনত গৈ পেলাই আপোনালোকে এবাৰ লিৰিক্সৰ ভিডিঅ'টো ওপৰৰ ফালে এই ধৰণে এড কৰিব লিৰিক্স ভিডিঅ'টো আপোনালোকে এই ধৰণে এড কৰি ল'ব ভালদৰে চাই ল'ব লিৰিক্সটো যে মোবাইল PNGটোৰ ওপৰত যাতে আহি নাযায় আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকে এই ধৰণে যিখিনি এক্সট্ৰা পাৰ্ট আছে সেইখিনি লিৰিক্সটোতকৈ বেছি আপোনালোকে ভিডিঅ'টো যাব নিদিব লিৰিক্সটো যিমান আছে সিমানে আপোনালোকে কৰিব ভিডিঅ'টো যদি এক্সট্ৰা পাৰ্ট আছে এই ধৰণে কাট কৰি দিব
তাৰপিছত লেয়াৰত গৈ পেলাই মিডিয়াত যাব তাৰপিছত আপোনালোকে এইবাৰ চিলেক্ট কৰিব লাগিব এই ভিডিঅ'টো লাইট ইফেক্টটো তাৰপিছত 2 নম্বৰ অপশ্যনটোত গৈ পেলাই ফুল স্ক্ৰীন কৰিব তাৰপিছত ব্লেন্ডিঙত যাব স্ক্ৰীনত গৈ পেলাই আপোনালোকে এইটো অ'কে কৰিব ডান কৰিব তাৰপিছত এবাৰ আপোনালোকে এই ভিডিঅ'টো ব্ৰিং টু বেক কৰিব এই ধৰণে ক্লিক কৰি পেলাই লেফ্ট সাইডে যেটো থ্ৰী ডট আছে তাত ক্লিক কৰি পেলাই আপোনালোকে ব্ৰিং টু বেক কৰিব পাৰিব এইখিনি কাম যেতিয়া হৈ যাব এবাৰ আপোনালোকে এই লেন্থটো চাব লেন্থটো অলপমান সৰু হৈ আছে ভিডিঅ'টোৰ লগত সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো এটা ডুপ্লিকেট ল'ব লেফ্ট সাইডে যেটো থ্ৰী ডট আছে তাত ক্লিক কৰি পেলাই ডুপ্লিকেটত ক্লিক কৰি পেলাই তাৰপিছত এইটো আপোনালোকে অলপ হেঁচা মাৰি ধৰি পেলাই এইটো টানি আনি পেলাই ইয়াৰ যিটো লেফ্ট সাইডৰ আছে কেচি অপশ্যন কৰি পেলাই লেফ্ট সাইডখিনি কাটি দিব প্ৰথম অপশ্যনটো ক্লিক কৰিলে লেফ্ট সাইডটো কাট খাই যাব ইয়াত লিখা আছে লেফ্ট বুলি তাৰপিছত আপোনালোকে ৰাইটৰখিনিও কাটি দিব যিখিনি এক্সট্ৰাকৈ ওলাই যায় তাৰপিছত মিডিয়াত যাব লেয়াৰত যাব মিডিয়াত যাব তাৰপিছত আপোনালোকে এবাৰ এই ভিডিঅ'টো ল'ব লৈ পেলাই আপোনালোকে এইটো ডাঙৰ কৰি ল'ব ভিডিঅ'টো ডাঙৰ কৰি লোৱা হোৱাৰ পিছত এবাৰ আপোনালোকে ব্লেন্ডিঙত গৈ পেলাই স্ক্ৰীনত টেপ কৰিব তাৰপিছত আপোনালোকে বেক হ'ব বেক হৈ পেলাই ইয়াত এডজাষ্টমেণ্টত ক্লিক কৰিব ইয়াৰ 3 নম্বৰ অপশ্যনটো আৰু 2 নম্বৰ অপশ্যন দুটা ফুল কৰি দিব পাৰে যদি আপোনালোকে বিচাৰে যদি নিবিচাৰে তেতিয়াহ'লে অলপ কমাই দিব পাৰে 2 নম্বৰ অপশ্যনটো বা 3 নম্বৰ অপশ্যনটো আপোনালোকে চাই ল'ব কেনেকুৱা ধৰণৰ ভিডিঅ'টো মিল খায় এইখিনি অৱশ্যে ডানত ক্লিক কৰি পেলাই আপোনালোকৰ যেটো ব্লাৰ এফেক্ট আৰু টাইমলাইন আছে তাত ক্লিক কৰিব তাৰপিছত সেটিংছত গৈ পেলাই এইটো আপোনালোকে 3 কৰি দিব আপোনালোকে ঠিক আছে ফুলটো কমাই পেলাই 3 কৰি দিব এইখিনি হোৱাৰ পিছত আপোনালোকে যেটো 1 নম্বৰ লেয়াৰ আছিলে ফটো সেইখন আপোনালোকে যদি বিচাৰে জুম কৰিব পাৰে পেন এণ্ড জুমত গৈ পেলাই এই ধৰণে পেন এণ্ড জুমত গৈ পেলাই আপোনালোকে জুম কৰি দিব পাৰে যদি আপোনালোকে বিচাৰে কি ধৰণে এড হয় আপোনালোকে চাব কেৱল শেষত ইকুৱেল চিনডালত আপোনালোকে টিক কৰিবলৈ একেবাৰে নাপাহৰিব যাতে বস্তুটো জুম আউট হৈ নাযায় ঠিক আছে এইখিনি হোৱাৰ পিছত আপোনালোকে লিৰিক্সৰ লেয়াৰত ক্লিক কৰিব দেখিবলৈ পাইছে লিৰিক্সৰ লেয়াৰটো অলপমান বেছিকৈ তলৰ ফালে আগুৱাই গৈছে আপোনালোকে এইখিনি আপোনালোকে ক্ৰপ কৰি দিব পাৰে আপোনালোকে এই ধৰণে ক্ৰপ কৰিব পাৰে আৰু নকৰিলেও কথা নাই এইটো মই এনে কৰি দিছোঁ যদি আপোনালোকে নিবিচাৰে নকৰিলেও কথা নাই এইটো ইমান এটা প্ৰব্লেম নাহে এইটোৰ পৰা ঠিক আছে হৈ যোৱাৰ পিছত এবাৰ আপোনালোকে কি কৰিব আপোনালোকৰ যেটো গ্ৰীণ স্ক্ৰীনৰ লেয়াৰ আছিলে তাত ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াৰ এটা সাউণ্ড আছে সাউণ্ড আপোনালোকে এই ধৰণে মিউট কৰি দিব ভলিউম অপশ্যনত গৈ পেলাই এইখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ ভিডিঅ'টো ৰেডি হৈ গৈছে দেখিবলৈ পাইছে মই প্লে কৰিছোঁ যে মিউট ৰাখিছোঁ কাৰণ কপিৰাইট ইছ্যু আছে আপোনালোকে লেফ্ট সাইডে দেখিবলৈ পাইছে এটা শ্বেয়াৰ অপশ্যন আছে তাত ক্লিক কৰিব তাৰপিছত তলৰ ফালে এক্সপোৰ্ট অপশ্যন আছে তাত ক্লিক কৰিব এক্সপোৰ্ট হৈ যাব ইয়াত আপোনালোকে যদি বিচাৰে এইটো ফুল কৰিব পাৰে তাৰপিছত এক্সপোৰ্ট অপশ্যনত ক্লিক কৰি এক্সপোৰ্ট কৰি ল'ব গতিকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ জয় অসম